দৰ্শকসকলক এই মুহূৰ্তত দিব লৈছোঁ এক বিশেষ খবৰ। শিক্ষামন্ত্ৰীৰ টুলুঙা মন্তব্যৰ বিৰুদ্ধে মুকালমুৱাত ঠিকাভিত্তিক টেট শিক্ষকৰ কলা বেজ পৰিধান কৰি প্ৰতিবাদ। সমগ্ৰ ৰাজ্যৰ লগতে মুকালমুৱাতো ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ। কলা বেজ পৰিধান কৰি পাঠদান অব্যাহত ৰাখি সাব্যস্ত কৰে প্ৰতিবাদ। বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষা খণ্ডৰ 215 গৰাকীকৈ ঠিকাভিত্তিক টেট শিক্ষকে বিদ্যালয়ে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিগত 12 ফেব্ৰুৱাৰীৰ দিনা গোলাঘাটত শিক্ষামন্ত্ৰীক স্মাৰকপত্ৰ দিবলৈ যোৱাত অদ্ভুত আৰু তুলঙা মন্তব্য কৰিছিল শিক্ষামন্ত্ৰীগৰাকীয়ে। শিক্ষামন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে আজি কলা বেজ পৰিধান কৰি শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে ঠিকাভিত্তিক টেট শিক্ষকসকলে বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। পূৰ্বৰ চৰকাৰৰ দিনত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান ঠিকাভিত্তিক শিক্ষকসকলৰ। নিউজ ডেস্ক ৰিপৰ্ট। আজি মূলতঃ আমি গোটেই প্ৰাথমিক ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষকসকলে আমি আজি গোটেই অসম জুৰি যোৱা 12 ফেব্ৰুৱাৰীত গোলাঘাট জিলা কমিটিৰ আমাৰ কিছু সংখ্যক সদস্যই মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক এক বিশেষ কাৰণত স্মাৰকপত্ৰ দিবলৈ যাওঁতে তেখেতে কৰা অদ্ভুত আৰু তুলুঙা মন্তব্যৰ বিৰোধিতা কৰি আমি আজি সমগ্ৰ অসমৰ গোটেই ঠিকাভিত্তিক কৰ্মৰত শিক্ষকসকলে আমি কলা বেজ পৰিধান কৰি পাঠদান অব্যাহত ৰাখিছোঁ। আচলতে আমি পাঠদান ক্ষতি কৰিবলৈও বিচৰা নাই বা ছাত্ৰ ছাত্ৰীৰ কোনো ধৰণৰ ক্ষতি নকৰাকৈ পাঠদানটো অব্যাহত ৰাখিছোঁ, কিন্তু আমি কলা বেজ পৰিধান কৰি এই প্ৰতিবাদী কাৰ্যসূচীটো আজি ৰূপায়ণ কৰিছোঁ। আমাৰ স্কুলত বুলিয়ে নহয়, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিমান ঠিকাভিত্তিক প্ৰাথমিক শিক্ষক যিমান স্কুলত আছে আটাইবোৰতে আমি বৰ্তমান আজি এই কলা বেজ পৰিধান কৰি পাঠদান কাৰ্যসূচীটো চলাই নি আছোঁ। লগতে আপোনাক জনাওঁ যে আমি আমাৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী হৈ থাকোঁতেও 2020 চনৰ 1 জুলাইত ওলোৱা ৰাজ্যপালৰ নিৰ্দেশনা থকা বিশেষ নটিফিকেশ্যনখনৰ মতে আমি যিবিলাক সা সুবিধা পাব লাগে সেই তাত উল্লেখ থকা আমাৰ মৰগীয়া বানচৰ পৰা আদি কৰি মেডিকেল ৰিইম্বাৰ্চমেণ্ট হওক বা আমাৰ বেংক লোনৰ সুবিধা হওক ইত্যাদি আটাইবিলাক সমস্যাৰ সমাধান দিম বুলি তাত প্ৰতিশ্ৰুতি দিয়া হৈছিল, লিখিতভাৱে কোৱা হৈছিল। কিন্তু সেই আটাইবিলাক সুবিধা আমি বৰ্তমানেও একো লাভ কৰা নাই। আমি মৰগীয়া বানচৰ ক্ষেত্ৰতো আমাৰ নিয়মীয়া শিক্ষকসকলতকৈ বৰ্তমানেও যথেষ্ট পিছ পৰি আছোঁ। আমি একেখন বিদ্যালয়তে ইয়াতে কাম কৰোঁ। আমাৰ নিয়মীয়া শিক্ষকসকলে 31% মৰগীয়া বানচ পায়। আমি যোৱা মাহৰ পৰা এটা 5% পাই এতিয়াও 17%হে আমি মৰগীয়া বানচ লাভ কৰি আহিছোঁ। গতিকে আটাইখিনি সুবিধা পাবৰ বাবে আমি আজিৰ বিশেষ কথাটো আছিল শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্যৰ প্ৰতিবাদ স্বৰূপে আজিৰ আমাৰ এই কাৰ্যসূচীটো লোৱা হৈছে। কিন্তু আজি আমাৰ অসমৰ প্ৰতিখন বিদ্যালয়ত য'ত আমাৰ ঠিকাভিত্তিক কৰ্মৰত প্ৰাথমিক শিক্ষক আছে সকলো বিদ্যালয়তে এই একে সময়তে আমাৰ কলা বেজ পৰিধান কৰি এই কাৰ্যসূচীটো চলি আছে। যেতিয়ালৈ চৰকাৰীভাৱে আমাক প্ৰদান কৰা এই গোটেই সুবিধাখিনি বাস্তৱ ক্ষেত্ৰত সম্ভৱ হৈ নুঠে তেতিয়ালৈ আমাৰ গোটেই এই গণতান্ত্ৰিক কাৰ্যসূচীখিনি চলি থাকিব। আৰু তাৰে এটা কাৰ্যসূচীৰ অংশ হিচাপে 28 তাৰিখে সৰ্বশিক্ষাৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীটো আছে।